নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আপোনালোকৰ 6 তাৰিখে ৰিজাল্ট ঘোষণা হ'ব আৰু 11 তাৰিখে আপোনালোকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। কিন্তু এটা কথা অতি বেছি পৰিমাণে চলি আছিল যে অভাৰলেপিং আৰু নতুন পথ কেতিয়া আহিব। আজি কিছুদিন আগতে আমাৰ CM ছাৰে ঘোষণা কৰিছে কিছুমান কথা। সেই কথাখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু এটা কথা বেছি পৰিমাণে চলি আছে যে অভাৰলেপিং। হয় বন্ধুসকল, অভাৰলেপিঙৰ কাৰণে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে ৰৈ যাব লগা হৈছে। কাৰণ এজন কেণ্ডিডেটে 4-5টা পষ্টত চাকৰি পায়, কিন্তু তেওঁ এটাতহে কৰিবলৈ যায়। সেনেকৈ বাকী পষ্টকেইটা বাৰে বাৰে এনেকৈ ৰৈ যায়। তাৰ ছেকেণ্ড লিষ্টটো অহা দেখা নাযায় আৰু নতুনকৈ সেইকেইটা পষ্টৰ ৰিক্ৰুইটমেণ্ট অহাও দেখা যোৱা নাই। কিন্তু আমাৰ CM ছাৰে সৌসিদিনা এটা ঘোষণা কৰিছে সংবাদ মাধ্যমৰ ওচৰত। সেই ঘোষণাটোত কি কৈছে তেওঁ, আপোনালোকে ঘোষণাটো এবাৰ শুনি লওক। চাকৰি আমি 10 তাৰিখে দিম। অভাৰলেপিংটো এনেও হ'ব। কোনোবা IAS ল'ৰা SCS পালে, SCS ল'ৰা IAS পালে, চব পৰীক্ষাতে অভাৰলেপিং হয়, আকৌ পৰীক্ষা হ'ব। এতিয়া কোনোবা এজন ল'ৰা SCS পাইছে, সি IASও পাব, অভাৰলেপিংটো হ'বই। গতিকে সেইটো আকৌ হৈ থাকিব ইণ্টাৰভিউ। প্ৰত্যেক 2-3 মাহৰ মূৰত ইণ্টাৰভিউ চলি থাকিলেহে ল'ৰাবিলাকে ভাল পাই থাকিব। ইতিমধ্যে আপোনালোকে গোটেই কথাখিনি গম পালে। আমাৰ CM ছাৰে ক'লে যে অভাৰলেপিং ব্যৱস্থাটো থাকিব, কিন্তু 2 মাহ বা 3 মাহৰ মূৰে মূৰে নতুনকৈ পথ ওলাই থাকিব। চাওক বন্ধুসকল, অভাৰলেপিং ব্যৱস্থাটো থাকিলে বেয়া। কাৰণ এজন কেণ্ডিডেটে 4-5টা চাকৰি পায় আৰু তেওঁ চাকৰি কৰিব এটাত, বাকীকেইটা পথ বাৰে বাৰে ৰৈ যোৱা দেখা যায়। যিহেতু অসম চৰকাৰে বা অসম পুলিচৰ ফালৰ পৰা ছেকেণ্ড লিষ্ট কেতিয়াও জাৰি নকৰে। আমাৰ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে ভাল মাৰ্ক পায়ো তেওঁলোকে চাকৰি ল'বলৈ সক্ষম নহয় এই ব্যৱস্থাটোৰ কাৰণে। যিহেতু আপোনালোকক CM ছাৰে ক'লে 2-3 মাহৰ মূৰে মূৰে পদ আহিব বুলি। হয়তো আপোনালোকৰ কামাণ্ডো বেটেলিয়নত নতুন পদ আহিবও পাৰে, কাৰণ যিহেতু 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা কথা আছিল, তাৰে 5টা কামাণ্ডো বেটেলিয়নহে গঠন কৰা হ'ল। বাকী 5টা হয়তো, যিহেতু ছাৰে ক'লে 2-3 মাহৰ মূৰে মূৰে নতুন পদ আহি থাকিব, হয়তো কামাণ্ডো বেটেলিয়নো আহিব পাৰে বা ABUBৰো নতুন পদ আহিব পাৰে। আপোনালোকে হয়তো জুন জুলাইলৈকে অকণমান ৰখি দিয়ক, চাই লওক নতুনকৈ পথ আহেনে নাহে। কাৰণ বহুতো নিউজ সংবাদ মাধ্যমত ভাইৰেল হৈ আছিল যে নতুনকৈ আৰু পদ আহিব, 4,500 পদ নতুনকৈ আহিব, এনেকুৱা কিছুমান নিউজ ওলাই আছিল। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে কেইদিনমান ৰখক, কাৰণ জুন বা জুলাইলৈকে হয়তো আপোনালোকৰ নতুন পদ আহি যাবও পাৰে। আপোনালোকে এইকেইদিন ৰাখক আৰু আপোনালোকৰ অভাৰলেপিং ব্যৱস্থাটো সদায় থাকিব। কাৰণ তেওঁ ক'লে SCS APS বিষয়াৰ সকলৰ ক্ষেত্ৰতো অভাৰলেপিং ব্যৱস্থাটো থাকে আৰু আপোনালোকৰ ক্ষেত্ৰতো থাকিব। অভাৰলেপিং ব্যৱস্থাটো থাকিলে হয়, আপোনালোকে গমে পায় অভাৰলেপিং ব্যৱস্থা থাকিলে বেয়া। কাৰণ এজন কেণ্ডিডেটে 5-6টা চাকৰি পায়, কিন্তু এটাত কৰে আৰু বাকীকেইটা পদ বাৰে বাৰে সেনেকৈ ৰৈ যায় আৰু বহুত হাজাৰ পদ সেনেকৈ এতিয়াও ৰৈ আছে, সেইসমূহ ফিল আপ হোৱা নাই। আপোনালোকে এতিয়া প্ৰেক্টিচ কৰি থাকক, কাৰণ যিহেতু CM ছাৰে ক'লে 3-4 মাহৰ ভিতৰত নতুনকৈ পদ আহিব বুলি। আপোনালোকে এতিয়া ৰানিং প্ৰেক্টিচ কৰক। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। কিবা জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰি সুধিব পাৰে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।